আজি মই বহুত সুখী কাৰণ মই নিজৰ উপাৰ্জনেৰে মই 2 পইচা ঘটিব পাৰিছোঁ। সৰুকৈ হ'লেও মোৰ কুকুৰা ফাৰ্ম এখন আছে, তাৰ পইচাই আজি কুকুৰা বিকিলোঁ, বহুতখিনি পইচা পালোঁ। যিকেইটকা পালোঁ মোৰ কাৰণে যথেষ্ট আৰু বহুতখিনিয়ে বুলি কৈছোঁ। আৰু এয়া কুকুৰা বিকি পালোঁ আৰু পাবলৈ আছে। এতিয়া এইখিনিয়ে পাই আছোঁ বৰ্তমান। এতিয়া মই বস্তু কিছুমানো অৰ্ডাৰ দিছোঁ। এই বেটা আৰু দেউতাকক আৰু মোৰ কিছুমান বস্তু অৰ্ডাৰ দিছোঁ এই কুকুৰা বিকি। সেইকাৰণে আপোনালোকক কওঁ যে আপোনালোকে যদি স্বাৱলম্বী হ'ব বিচাৰে, কিবা এটা নহয় কিবা এটা কৰিবলৈ বিচাৰিব, ইনকামৰ পথটো মুকলি কৰিবলৈ। যিহেতু ইনকামৰ নিজৰ এটা পথ থাকিলে মানে সকলোৱে সুবিধা হয়। আনৰ আগত হাত পাতিব নালাগে, আনক কিবা এটা দেখচোন বা দিয়াচোন বুলি ক'বলৈ নালাগে। নিজৰ পইচা যায় নিজৰ কথা, সেইকাৰণে কষ্ট কৰি হ'লেও কিবা এটা উপাৰ্জন কৰিব লাগে। আজি পাৰ্চেল আহিছে। কি পাৰ্চেল আহিছে চাব লাগিব। কি অৰ্ডাৰ দিছিলে বেটাই? বাপেক পুতেকে পূৰা খোলাত ব্যস্ত হৈ গৈছে। বিহু ছাৰপ্ৰাইজ। এইয়া ওলালে চাইকেল গিয়ে লগা চাইকেল চলাই ভাল হ'ব। চাইকেলৰ কি হয়? ব্ৰেক। চাইকেলৰ ব্ৰেক। ৰবাৰটো নাই ৰে? ৰবাৰটো? সেই ৰবাৰটো ৰঙাটো। দুটা পাৰ্চেল। এইটো আনিলে চাইকেলৰ ব্ৰেক। এইটো এটা সাৰপ্ৰাইজ। বা কি যে আনি অৰ্ডাৰ দি থৈছে গমেই নাপাওঁ। বা চেণ্ডেল কেইযোৰ? 3 যোৰ। ক'ত 3 যোৰ? আৰু ক'ত? কোনে পিন্ধিবি ইমানকৈ চেণ্ডেলখন? ধুনীয়া ধুনীয়া চেণ্ডেল দেই। গোটেইখিনি মোৰ একদম পচন্দ। এইটো মই এতিয়া বাইক এখনত পিন্ধিবলৈ ভাল হ'ব। আৰু ছাৰপ্ৰাইজ আৰু 3টা একেলগতে। কিবা আনিছে এইটো? লং পেণ্ট। কমৰটো বৰ ডাঙৰ ডাঙৰ লাগিছে যে। আজি পাৰ্চেল এটা আহিছে। আৰুনো কি অৰ্ডাৰ দিছে বিহু বুলি বেটাই, চাওঁচোন। এনেকুৱাবোৰ আহিলে মানে একদম খুলি পেলাই চাওঁচোন কিনো আছে, সেনেকুৱা আগতেহে লাগে, চাবলৈ মজা লাগে। কিন্তু পাৰ্চেলবোৰ খুলি এইবাৰ কি ওলাব আৰু চাওঁচোন কি আহিছে। বাপৰে পেকিঙৰ ওপৰত পেকিং। বা এইবোৰ বডি বনোৱা। বা মই এইবাৰ বডি বনাব লাগিব দেখোন। হে বডি বনাব লাগিব নে কি এইবিলাক? বডি বনোৱা। বাপৰে এখন মোৰ আৰু ৰাইজ আপোনালোকে মই হাৰ্ডিডালে দেখিবগৈ আৰু কেইদিনমান পিছত। চিলিম ফিগাৰ কৰি হাৰ্ডিডালে থাকিবগৈ আৰু মোৰ আৰু। বাপৰে
চাওঁ কি আহিছে এইবাৰ মানে মই এইটো 2 কেজি হয় হা 2.5 কেজি 2.5 কেজি ৱেটৰ হয় আৰু এইটো সব 2.5 কেজি 2.5 কেজি 10 কেজি আহিছে 10 কেজি ৱেট দাঙিবলৈ 10 কেজি ৱেট দাঙিব পাৰিম জানো মই হে পাৰিবই লাগিব बॉडी सड्डी बनाएगा अभी देखो मेरी डांग बॉडी हो जाएगा बॉडी बनाए देखो मेरी डांग बॉडी आयो मैं डाल मारू डांगी बोले आयो राम राम आयो हब हाथे निकायसे या राम एया আৰু এটা মুঠতে টোটাল 10 কেজি আৰু এডাল কি এডাল দীঘল কৰা দীঘল কৰি তাৰ মানে 10 কেজিটো দাঙিবলৈ আই এইটো কি চাওঁ উলিয়াচোন তাত জইন কৰি লওঁ তো মজবুত হয় নাই আকৌ হাড় চাৰ ভাগিব আকৌ কাট পৰি লোহাৰ হয় ধৰিবলৈ কোমলকে দিছে খালি কোমল এইটো চিষ্টেম এইটো কেনেকৈ দাঙিব লাগিব ৰাম এনেকৈ ডাঙৰ কৰি ল'ব পাৰে এইবোৰ দাঙিলে কি হ'ব বা বাপৰে মই নোৱাৰো ঐ মোৰ ভৰি হাতে পৰিব এখন ভৰি মই হাড় দিয়ে ভাঙি ল'ব লাগিব বডি তোলোতে হাড় দি গ'ল বুলি বাপৰে কি যে আৰু এইবিলাক বিহু পাৰ্চেল আহি গ'ল নি বেটা হে এবাৰ বিহুত কি লবি বা কি ললি কি অৰ্ডাৰ দিছিলি হে জোতা খুল চাওঁ আমাৰ বেটাই এবাৰ বিহুত জোতা অৰ্ডাৰ দিলে দেই এতিয়া পাৰ্চেল আহিছে পচন্দ হয় নে নহয় জোখটো বা কেনেকৈ দিছে মইতো নাজানোৱে মই এতিয়াহে গম পাইছোঁ খোলো জলদি খোলো বা জোতা কেনেকুৱা কালাৰ বা ৱাও বৰ ধুনীয়া জোতা দেই ৰংটো বৰ মজা লাগিছে কি দিছিলি তেনেহ'লে বেলেগ ৰং আছিলে পচন্দ লাগিছে নাই হৈ ধুনীয়া লাগিছে ইমান ধুনীয়া জোতাযোৰ বা মজা জোতা দেই পিন্ধিয়ে চালে গম পাবি জোখটো বা কেনেকুৱা হৈছে তই পিন্ধি চা 9 নম্বৰ চাইজ পিন্ধি চা কিমান সাইজ লাগে 9 বাপৰে এডাল ভৰি হৈ গ'ল টিপটপ একদম দুই পাট পিন আৰু খুচকাই চাচোন বিহু পাই গ'ল আৰু ল'ৰা জোতা এবাৰ ক'ত ফুৰিব আৰু হয় নাই লাগিছে মজা লাগিছে দেখিবলৈ ধুনীয়া লাগিছে পাৰ্টি দিব লাগিব দেই আজি জোতা পাৰ্টি ভাল লাগিছে পচাই দিছে নিজৰ পচন্দ জোতা কালাৰটো ভাল লাগিছে খালি কালাৰটো বেলেগ আহি গ'ল আৰু একো নাই চলি যাব কালাৰটো ভাল লাগিছে ধুনীয়া কালাৰ অৰেঞ্জ কালাৰ দিছিলোঁ মই এইটো গ্ৰীণ কালাৰ আহি গ'ল একো নহয় ঠিকে আছে